বন্ধু বান্ধৱীসকল দেৱালীৰ যা যোগাৰ কৰিলেনে বাৰু? মইতো কৰা নাই বাৰু এতিয়ালৈকে। আৰু বতৰে কিন্তু কৰি আছে দেৱালীৰ কাৰণে যোগাৰ হৈ আছে পূৰা। যেনেকৈ দুৰ্গা পূজাত হৈছিলে, এতিয়া আকৌ দেৱালীৰ কাৰণে ধামাকা দিবলৈ কাৰণে হৈ আছে। আৰু লগতে মই কি বনালোঁ তাকে অকণমান দেখুৱাম ব'লক। এয়া হয় ফুলকবিৰ আলু তৰকাৰী। আৰু এয়া হ'ল সৰিয়হ দি পেলাই, সৰিয়হ দি নহয়, সৰিয়হ শাক, জলকীয়া। আৰু এটা বনাম বুলি ভাবিছিলোঁ, ফ্ৰেঞ্চবিন আৰু আলু ভাজিয়ে মন নগ'ল, সেইকাৰণে নবনাওঁ আৰু দুটাতে সমাপ্ত কৰি দিলোঁ আজিৰ কাৰণে।